Hey guys, আকৌ এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাকী এতিয়া টাইম পিছে 8:59 মই এতিয়া গৈ আছোঁ লগৰজনৰ ঘৰলৈ। মানে লগৰজনৰ কালি মানে জঁপিয়াওঁতে মানে বৰিটো মানে কিবা এটা হ'ল চাগে নাজানো, কিন্তু ফুলি গ'ল মানে বৰিটো। তো সেয়েহে এতিয়া আমি লৈ গৈ আছোঁ হস্পিটেললৈ। মানে লগভগ আমাৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। তো লৈ গৈ আছোঁ। এতিয়া আমি পালোহি মাধৱদেৱ ইউনিভাৰ্চিটি। সেয়া চাওক, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব আৰু সেয়া চাওক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব নে কি গাইজ এয়া হৈছে আমাৰ হস্পিটেল, মানে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় হস্পিটেল এয়া। তো আমি এতিয়া পালোহি। লগৰজন মানে উঠিব নোৱাৰে, মানে উঠি পিনি খোজকাঢ়িব নোৱাৰে, সেয়েহে হুইল চেয়াৰ এখন লৈ গৈ আছোঁ। এয়া চাওক, এনেকৈ বহাই পিনি লৈ গৈ আছোঁ। এতিয়া ডাক্তৰজন আছেনে নাই নাজানো। গাইজ এনেকৈ ডাক্তৰজন দেখুৱাই পিনি বেজি এটা মাৰিব লাগিব বোলে, তাৰপিছত মেডিচিনকেইটা কিনি লৈ যাব লাগিব বোলে। কালিলৈ মানে সোমবাৰ দিনাখন মানে আহি পিনি প্লাষ্টাৰ এখন মাৰি যাবলৈ কৈছে, মানে এক্সাৰে কৰি পিনি। তো এয়া চাওক, বেজি মাৰিবলৈ আহিলোঁ আমি এতিয়া। গাইজ চিষ্টাৰজনে কি কৈ আছে আপোনালোকে শুনকচোন। পুলিচে ছাৰে কৈছে পানী চাবি টেনচন ল'ব নহয়, নাভাঙে এক্সাৰচাইজ কৰি লওক, প্লাষ্টাৰ এটা কওক, ভাল হৈ যাব দেই। আমাৰ মানে ফিল্ডৰ ফিল্ডৰ অলপ ল'ৰা ছোৱালী দৌৰে নেকি, অলপ হেৰি কৰে নেকি, কষ্ট কৰে আপোনালোকে সিহঁতে কষ্ট কৰে, চাকৰি পায় নহয়। গাইজ এনেকৈ লগৰজনক এই বেজি মাৰি পিনি আনি এতিয়া ফাৰ্মাচীত সোমালোঁ। আমি এতিয়া ইয়াৰ পৰাই মেডিচিনকেইটা কিনি লৈ যাব লাগিব বোলে, সকলো বস্তুবিলাক। এনেকৈ কিনি আনি আমি এতিয়া ঘৰত পালোঁহি, মানে লগৰজনক লৈ আনিলোঁ ঘৰত। তো লগৰ আনি পিনি ইয়াৰ চাওক, চকীত বহাই থৈছোঁ এনেকৈ। তো গাইজ লগৰজনে বোলে এই লাঠি লৈ পিনি এতিয়া খোজকাঢ়িবলগীয়া হৈছে, কাৰণ বৰিটো বহাব নোৱাৰে, বহাই পিনি মানে খোজকাঢ়িব নোৱাৰে, ইমানকৈ বিষাইছে বোলে। এনেকৈ লগৰজনক থৈ আহি পিনি এতিয়া ময়ো ঘৰত গৈ আছোঁ। তো আজিলৈ বাই, নেক্সট লগ পাম। তো বাই।